আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী? হয়, আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিল কাৰণ যি আমাৰ বাংলাদেশীৰ নামত যি প্ৰকৃত মুছলমানক অত্যাচাৰ আৰম্ভ কৰিছে এয়া ভাষাহীন। গতিকে আমি এই অত্যাচাৰ নেমচুৱে ধিক্কাৰ জনাইছোঁ। যদি প্ৰকৃততে বাংলাদেশী খেদা অভিযান চলাইছে এই চৰকাৰে, আমি নেমচুৱে পূৰ্ণ সমৰ্থন জনাইছোঁ। কাৰণ যদি বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ কৰে আমি নেমচুৱে সহ্য নকৰিম। আমি গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ, কৰি যাম ভৱিষ্যতেও। আৰু আমি দেখা পাইছোঁ যে মুছলমান ভোট চবকে লাগে, বিজেপিক লাগে, UDFক লাগে, কংগ্ৰেছক লাগে। আজি ক'ত গ'ল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া? ক'ত গ'ল কংগ্ৰেছৰ বাগা বিঘা লিডাৰ? আজি মুছলমান বিপদত, আজি বিপদৰ সময়ত কোনেও মুছলমানৰ হৈ মাত নামাতে। ক'ত গ'ল? হিন্দু ভোট কমিব নেকি কংগ্ৰেছৰ? আজি আমি এতিয়ালৈকে দেখা পোৱা নাই কংগ্ৰেছৰ এজন প্ৰতিনিধি আমাৰ এই মুছলমানৰ হৈ কথা কৈছে। গতিকে এই ঘটনাক আমি কংগ্ৰেছী লিডাৰসকলক বা যিকোনো ৰাজনৈতিক দলসকলক সকীয়াই দিছোঁ যাতে মুছলমানক লৈ কোনেও ভোট বেংক হিচাপে ব্যৱহাৰ নকৰে। মই বিশেষকৈ ধুবুৰীবাসীক আহ্বান জনাম, ৰকিবুল হুছেইনক ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। কাৰণ তেওঁ বহুত ভোটত জয়ী হৈছিল। কাৰণ আজিলৈকে ৰকিবুল হুছেইন এটা মাত মাতা নাই মুছলমানৰ হৈ, আৰু তেওঁ কৈ থাকে মই মুছলমান দৰদি। গতিকে এইবাৰ ৰাইজে সঠিক প্ৰত্যুত্তৰ দিব। আৰু আমি বিশেষকৈ বিজেপি চৰকাৰক এটা আহ্বান জনাম যে আপোনালোকে যদি বাংলাদেশী খেদে আমি নেমচুৱে পূৰ্ণ সমৰ্থন কৰিম। যদি বাংলাদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয়ক আপোনালোকে হাৰাশাস্তি কৰে এই কাম গ্ৰহণযোগ্য নহয়। আমাৰ চৰকাৰৰ ওচৰত আহ্বান থাকিল আপোনালোকে সঠিকভাৱে প্ৰক্ৰিয়া আৰম্ভ কৰি বাংলাদেশী খেদক। আমাক নেমচুৱে ক'ব লগা একো নাই। গতিকে যাতে আমাৰ প্ৰকৃত ভাৰতীয়ই যাতে হাৰাশাস্তি নহয়। নামৰ আগত একাৰ অকাৰ ভুল হোৱাৰ কাৰণে বাংলাদেশী হোৱাটো গ্ৰহণযোগ্য নহয়। যদি প্ৰকৃত ভাৰতীয় আমি নেমচুৱে বাৰ বাৰ কৈ আছোঁ আপোনালোকে খেদক। যদি ভাৰতীয় নহয় তেনেহ'লে কিয় খেদিব আপোনালোকে? এইখন দেশত কি আমাৰ থকাৰ অধিকাৰ নাই নেকি? মুছলমানসকলক কি জীয়াই থাকিব নিদিব নেকি? যদি কওক বিজেপি চৰকাৰে এইখন দেশত আমাৰ থকাৰ অধিকাৰ নাই, খোলাখুলিকৈ কৈ দিয়ক আমি নাথাকোঁ। আমি কি মৰিম নেকি? কলৈ যাম? কলৈ গ'লে আমাক সহায় কৰিব? আমি আজি নিৰাপত্তাত ভুগিছোঁ মুছলমানসকলে। ইমান অত্যাচাৰ, এটাৰ পিছত এটা, অকল খালি মুছলমানসকলক টাৰ্গেট কৰি লয় এই ঘটনা আমি নেমচুৱে তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু আমি বিজেপি চৰকাৰক আহ্বান জনাইছোঁ এই কামখিনি আপোনালোকে বাংলাদেশী খেদা প্ৰক্ৰিয়াটো যিখিনি কৰিছে আমি আদৰণি জনাইছোঁ, কিন্তু কামখিনি সঠিকভাৱে কৰিবলৈ আমি নেমচুৱে আহ্বান জনাইছোঁ। এইখিনিয়ে। পূৰ্বপুৰুষসকলে ইয়াত বসবাস কৰি আছিল, ইয়াতে মৰি গৈছে পূৰ্বপুৰুষসকলে। ইহঁতৰ আজি নাতিপুতি কেনেকৈ বাংলাদেশী হয়? আমাৰ এইটো নেমচুৰ প্ৰশ্ন থাকিল চৰকাৰৰ প্ৰতি। আৰু আমাৰ মুছলমানসকলে ইয়াত মানে জন্মগ্ৰহণ কৰা আমাৰ কি পাপ নেকি? আমাৰ মুছলমানসকলে ইয়াত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে, এইটো আমাৰ আচলতে কি পাপ হৈছে নেকি? আৰু আমাৰ নেমচুৰ এইটো দাবী থাকিল আপোনাৰ চৰকাৰৰ প্ৰতি, যদি প্ৰকৃত মুছলমানসকলে যদি মুছলমানেই হওক যি জাতিয়ে হওক যদি বাংলাদেশৰ ৭১ৰ পিছৰ পৰা যি আছে আপোনালোকে তদন্ত কৰক। যদি বাংলাদেশী আছে আমি এইটো পুনৰ সমৰ্থন নেমচু কৰিম। যদি বাংলাদেশী আছে, বাংলাদেশী খেদিয়াত আমাৰ কোনো আপত্তি নাই। কিন্তু যিসকল বাংলাদেশী খেদি আছে এতিয়ালৈকে আমি দেখা পাইছোঁ এইসকল পূৰ্বপুৰুষ ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে মৰি গৈছে। ইহঁতৰ আজিলৈকে নাতিপুতি ইহঁতে কেনেকৈ বাংলাদেশী হয় আৰু ডি ভোটাৰ কেনেকৈ হয়? কথা হ'ল আমাৰ যিটো কি আছে আমাৰ আধাৰ কাৰ্ডত যে আছে, আধাৰ কাৰ্ডৰ আকাৰ ইকাৰ ভুল হোৱাটো এইটো বাংলাদেশী নহয়। কাৰণ আধাৰ কাৰ্ডটো ভোটাৰ আইডিটো ইহঁতে নিজে বনোৱা বস্তু নহয়, এইটো চৰকাৰৰ পৰা আহে। এইটো আকাৰ ইকাৰ ভুল হোৱাটো এইটো বাংলাদেশী কেনেকৈ হয়? এইটো শুধৰাই দিব লাগে, এইটো বাংলাদেশী নহয় না।